বিশেষকৈ আজিৰ সভাত উপস্থিত পশুপালকসকল পুৰবী ডায়েৰীৰ যিটো মিল্ক প্ৰসেসিং ইউনিট আছিলে হি আজি 47 কোটি টকা ৰাজ্য চৰকাৰে এপাৰ্ট প্ৰকল্পৰ জৰিয়তে যোগান ধৰিছিল তাক আজি 1.5 লাখ যিটো ক্যাপাসিটি তালৈকে আজি বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ ফলত আমাৰ পশুপালকসকলে যথেষ্ট লাভ কৰিব পাৰিব আৰু 1.5 লাখ লিটাৰ গাখীৰ আমি প্ৰতিদিনে প্ৰসেস কৰি দৈ বনাম আইসক্ৰীম বনাম পনীৰ বনাম আৰু এখন সুন্দৰ বজাৰ আমি ৰাজ্যত দখল কৰিব পাৰিম তাক আমি বিশ্বাস কৰোঁ আমাৰ ৰাজ্যত সংগঠিত ক্ষেত্ৰত ঘৰতটো গৰু আছে গৰুৱে গাখীৰ দিয়ে ছাগলীয়ে গাখীৰ দিয়ে কিন্তু অৰ্গানাইজ সেক্টৰত আমি ব্যৱসায়ীভাৱে বৰ্তমান গাখীৰ উৎপাদন 1 লাখ লিটাৰ আমি পাৰ কৰিছো অৰ্থাৎ ইমান দিনে আমি বিলো 1 লাখ লিটাৰ আছিলো এতিয়া আমি 1 লাখ লিটাৰ আমি পাৰ কৰিব পাৰিছো ইয়াক সফলতা বুলিও ক'ব পাৰি আৰু বহু দূৰ যাবলৈ বাকি আছে বুলিও আমি ক'ব পাৰো আজি গুজৰাটৰ দৰে ৰাজ্যত বা কৰ্ণাটকৰ দৰে ৰাজ্যত নন্দিনী আমুল এখেতসকলে প্ৰায় ক'ব গ'লে 80 লাখ 1 কোটি লিটাৰ গাখীৰ প্ৰতিদিনে উৎপাদন কৰে গাখীৰ উৎপাদনৰ লগত আটাইতকৈ প্ৰত্যক্ষভাৱে জড়িত দিশ হৈছে গ্ৰাম্য অৰ্থনীতি কাৰণ প্ৰতি লিটাৰ দুগ্ধ উৎপাদনে গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰে আৰু সেই কাৰণে 1 কোটিৰ টাৰ্গেট ৰখাটো উচিত নহয় সম্ভৱো নহয় কিন্তু ৰাজ্য চৰকাৰে এনডিডিবিৰ লগত লগ লাগি অসমত প্ৰতিদিনে 10 লাখ লিটাৰ গাখীৰ উৎপাদন কৰাৰ আমি এটা ৰোড মেপ বনাবৰ বাবে চেষ্টা কৰি আছো এটা জুটিয়াভাৱে আমি এটা কোম্পানীও গঠন কৰিছো নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডছ লিমিটেড য'ত এনডিডিবি আৰু অসম চৰকাৰৰ ই যৌথ প্ৰয়াস আমাৰ প্ৰচেষ্টা হৈছে যে এই কোম্পানীটোৰ জৰিয়তে আমি এটা হৈছে ব্ৰিড ৰিপ্লেসমেন্ট ভাৰতত যিবিলাক ভাল ব্ৰিড আছে গুজৰাটত গিৰ আছে আৰু বিভিন্ন স্থানত জাৰ্সি হলষ্টয় যিবিলাক ভাল ব্ৰিড আছে সেই ব্ৰিডছ বিলাকক আমি কেনেকৈ পশুপালকসকলক যোগান ধৰিব পাৰো সো এই কোম্পানীটোৰ এটা প্ৰধান লক্ষ্য হৈছে যে প্ৰডাক্টিভিটি বঢ়াবৰ কাৰণে আমি ভাল গুণগত ব্ৰিড আমি কেনেকৈ আমাৰ ৰাজ্যখনত আনিব পাৰো কিন্তু তাৰ লগত আমি সকলোৱে এটা কথা জনা উচিত যে বাহিৰৰ পৰা আমি যিমানেই ব্ৰিড নানো কিয় লখিমীয়ে হৈছে আমাৰ ষ্ট্ৰেংথ কাৰণ যি গাই গৰুৰ জন্ম অসমত তাক আমি প্ৰতিপালন কৰাৰ কাৰণে এক্সট্ৰা খৰচ কৰিব নালাগে সি ঘৰুৱাভাৱে ডাঙৰ হয় আৰু লখিমীক যদি 3 লিটাৰ পাৰ ডে গাখীৰ দিয়ালৈকে আমি লৈ যাব